মোৰ ঘৰত আজি প্ৰায় 1:30মান বজাত আন্তাজতে কৈছোঁ, মই গৈছিলোঁ গহপুৰলৈ আৰু এওঁ স্কুললৈ গ'ল। সেই সময়তে পাছপিনে ডাঙৰ তলা ভাঙি চোৰে ভিতৰৰ সকলো বস্তু লুটি লৈ যায়। বিশেষকৈ 6 তোলামান সোণ আছিল, প্ৰায় 7.5 লাখমান টকা। কেছ পইচা আছিল 12,600 টকা। বাকী সিয়ে লৈ চুৰ উদ্ধাৰ হ'ল, সিমানে আৰু। চেংমৰাৰ আমাৰ মানিক গগৈৰ ঘৰত প্ৰায় 12টা-1টামানৰ ভিতৰতে হ'বলৈ সম্ভৱতঃ। সিমান বজাতে, যিহেতু মানিকদাৰ বৌ চাকৰি কৰে নিগমত, টিচাৰ কৰে, সেই সময়তে চোৰে গোটেই ঘৰৰ মানে পিছফালেদি সোমাই দৰ্জা খুলি গোটেই আপোনাৰ গডৰেজ খুলি কাপোৰ কানি পেলালে, গহনাখিনি লৈ গ'ল। তাৰপিছতে 3টামান বজাত মানিকদা আহিলে, বৌ আহিলে, দেখে যথেষ্টখিনি মানে কাপোৰ কানি পৰি থোৱা আছে। তাৰপিছত আমি পুলিচক খবৰ দিলোঁ। পুলিচে আহিলে, এতিয়া পুলিচে ভিতৰত ইনকুৱাৰী কৰি আছে। তাৰপিছত মানিকদা কিন্তু আজি মোৰ লগতে গৈছিলে, প্ৰায় 12টামান বজাত মোৰ লগতে অকণমান গৈছিলে। তাৰপিছত আহি লগে লগে দেখিলে মানে চোৰে গোটেই ঘৰ অৱস্থা বেয়া কৰি দিলে। তেওঁ কান্দি কাটি ফোন কৰিলে, ঘৰত চোৰ হৈছে। আমি দেখি পাই এতিয়া চাইছোঁ, সঁচাই পিছফালেদি সোমাইছে, কিন্তু দৰ্জা তাতে তলা এটা মাৰিছিলে, তলাটো ভাঙিছে। পিছফালেদি সোমালে, ভিতৰত সোমাই গোটেইখন মানে খুলি মেলি কাপোৰ কানি পেলালে, গহনাখিনি বাচি লৈ গুচি গৈছে। এটা বেয়া লক্ষণ হৈছে যথেষ্ট। ইমান এটা দিন দুপৰতে মানে এইটো অঞ্চলত, চেংমৰা নিচিনা এটা অঞ্চলত এইটো হোৱাটো বৰ বেলেগ এটা ধৰণৰ কথা হৈছে। গতিকে ইয়াৰ এটা আমি স্থানীয় বাসিন্দা হিচাপে, সচেতন ৰাইজ হিচাপে আমি এটা ভাল এটা ইনকুৱাৰী বিচাৰিছোঁ। পুলিচো আহিছে, আমি ৰিকুৱেষ্ট কৰিছোঁ যে ভালকৈ আপোনালোকে ইনকুৱাৰীটো কৰক, ইয়াৰ সোনকালে যাতে ধৰা পৰে।